দেৱজিৎ হাজৰিকা আৰু এই ভিডিঅ'ত আমি আলোচনা কৰিম যে আপুনি ভেগাছ প্ৰ যদি ইউজ কৰিব বিচাৰে তে কিয় ইউজ কৰিব অৰ্থাৎ আপোনাৰ বাদবাকি সফটওয়্যাৰ ইউজ নকৰি এটোনো কিয় ইউজ কৰিব ঠিক আছে তো ইমান কমপ্লেক্স বা আমি ইমান টেকনিক্যাল কথা একদম সিম্পল তো ভেগাছ প্ৰ আগতে সোনি আন্ডাৰত আছিল এতিয়া আপোনাৰ মেজিক্স নামৰ এটা কোম্পানীৰ আন্ডাৰত গৈছে আৰু হেতু আমি হিষ্ট্ৰীত আমি হে হিষ্ট্ৰীৰ মই ভিডিঅ'ত আলোচনা কৰিম কিন্তু মেইন কথা হৈছে মেজিক্স হোক চাই ভেগাছ হোক আপনার মেইন হচ্ছে 13 14 বর্তমান 15 এই ভিডিওর রেকর্ডিংৰ টাইমত 15 রিলিজ হয়েছে স্টেবল ভার্সন তো ইয়াত আপনার আপনি যদি প্রিমিয়াম সফটওয়্যার ইউজ কৰিব বিচাৰে আৰু ভেগাছ প্ৰ বৰ্তমান ওয়ার্ল্ডৰ মানে ভিডিও এডিটিংৰ লিডিং সফটওয়্যাৰ সেকেন্ড ক্লাসৰ ভিতৰত এটা টপ সফটওয়্যাৰ ভিতৰত হয় সো আপোনাৰ এটো এটা পারফেক্ট সফটওয়্যাৰ যদি আপুনি এজন সাধাৰণ ইউটিউবাৰ হয় বা ব্লগাৰ হয় বা আপুনি জাস্ট বেসিক ভিডিওখিনি এডিট কৰিব বিচাৰে বা স্পেশালি আপুনি কাৰ্টুনৰ যদি কিবা বস্তু এডিট কৰিব বিচাৰে ঠিক আছে নৰ্থ কোৰিয়া সাউথ কোৰিয়া বা কোৰিয়ান সাইডৰ পিনে ভেগাছ প্ৰ বহুত বেছি ডিমান্ড আছে আৰু আপুনি হিপিনে ভিডিওবিলাক চালে গম পাব আৰু ভিডিও এডিটিং ক্ষেত্ৰত ক্ৰপিংৰ ক্ষেত্ৰত অৰ্থাৎ ক্ৰপিংৰ যেটো ষ্টাইল আৰু ট্ৰানজেকশনৰ কাস্টম অৰ্থাৎ ট্ৰানজেকশন যিবিলাক বনায় তাৰ যেটো কাস্টমাইজেশন সিস্টেম ভেগাছ প্ৰ নিচিনা বেলেগ কোনো সফটওয়্যাৰ তেনেকুৱা মানে ফিচাৰ নাই অৰ্থাৎ সবৰে নিজৰ নিজৰ এটা স্পেশালিটি থাকে সো ভেগাছ প্ৰ এটা পারফেক্ট সফটওয়্যাৰ আপুনি যদি এজন জাস্ট সিম্পল guys thank you so much for watching this video ইয়াৰ পৰে আপুনি যদি এটা ভাল ইন্টাৰভিউ কেনেকৈ দিয়ে মোবাইলত ভিডিওগ্ৰাফি কেনেকৈ কৰে অনলাইন বিজনেস কেনেকৈ কৰে পাৰ্সোনাল ডেভেলপমেন্ট নিজকে কেনেকৈ কৰিব পাৰি পাব্লিক স্পিকিং অৰ্থাৎ মানুহৰ মাজত পোনপটীয়া আৰু নিৰ্ভৰকৈ কেনেকৈ আপুনি কথা ক'ব পাৰি ইয়াৰ ওপৰত আমি আগলৈ ভিডিও আনি থাকিম তথাপি আপুনি যদি পোনপটীয়া হবে আৰু অধিক জানিব বিচাৰে তেন্তে এই নাম্বাৰটোত এতিয়া কল কৰক আমি আপোনাক সহায় কৰি নিশ্চয় খুশি হ'ম ইউটিউবাৰ হয় বা তেনেকুৱা যদি জাস্ট ধৰক কম সিস্টেম ৰিকোয়ারমেন্টৰ এটা ভাল হেভি সফটওয়্যাৰ অৰ্থাৎ হেভি কাম কৰিব পৰা সফটওয়্যাৰ যদি আপুনি ইউজ কৰিব বিচাৰে ঠিক আছে অডিওৰ ক্ষেত্ৰত হওক আৰু ভিডিওৰ ক্ষেত্ৰত হওক ভেগাছ প্ৰ এটা পারফেক্ট হয় বিভিন্ন ধৰণৰ ইফেক্ট আছে আৰু বহুত ফ্ৰী ইফেক্টও আপুনি পাই যায় জাস্ট যদি আপুনি ভেগাছ প্ৰটো পারচেজ কৰে আৰু ইয়াত সবতকৈ ভাল কথাটো হৈছে যে আপোনাৰ লাষ্ট ভাৰ্সন অৰ্থাৎ আপুনি 13 14 15 একেলগে ইউজ কৰিব পাৰিব অৰ্থাৎ একেলগে ইনষ্টল দি তিনটা বেলেগ বেলেগ ভাৰ্সন ইউজ কৰিব পাৰিব তেনেকুৱা ধৰণৰ সিস্টেমও আছে এই ইনষ্টলেশনত সো এনেকুৱা কিছুমান এডভান্টেজ আছে আপুনি যদি ধৰক ইমান ডাঙৰ ভিডিও এডিটিং বা ভিডিওৰ সময় মন নাই জাস্ট আপোনাৰ প্ৰয়োজনীয় ভিডিওখিনি এডিট কৰিব বিচাৰে কিন্তু এটা প্ৰফেশনাল ভিডিও এডিট কৰিব বিচাৰে তেনেহলে আপোনাৰ কাৰণে ভেগাছ প্ৰ পারফেক্ট হয় আপুনি ধৰক ভিডিও এডিটিংৰ বিষয়ে ইমান জানিব নালাগে একদম সিম্পল একদম বেসিক ইমান কমপ্লেক্স কোনো কথা নাই যিকোনো ধৰণৰ ইফেক্ট থাকিলে আপোনাৰ ডাইৰেক্ট তাত অৰ্থাৎ ৰেডিমেড পাই যাব তেনেকুৱা ধৰণৰ কিন্তু মেইন কথা হৈছে এটা প্ৰিমিয়াম সফটওয়্যাৰ পারচেজ কৰিব লাগে সো আপুনি পারচেজ কৰি ইয়াক ধুনীয়াকৈ ইউজ কৰিব পাৰে আই হোপ কি আপোনাৰ কনফিউজনটো দূৰ হৈ গৈছে যে ভেগাছ প্ৰ আপুনি যদি ইউজ কৰিব বিচাৰে অৰ্থাৎ আপুনি তেনেকুৱা যদি সাধাৰণ মানুহ এজন হয় বা অলপ হাই লেভেলৰ সফটওয়্যাৰ ইউজ কৰিব বিচাৰে কিন্তু ভিডিও এডিটিংৰ বিষয়ে ইমান আপুনি জানিব নিবিচাৰে বা আপোনাৰ ধৰক শৰ্টকাটত বস্তুখিনি লাগি যায় ক্ৰপিংৰ ক্ষেত্ৰত বা ব্লগিংৰ ভিডিওবিলাক ইয়াত বহুত বেছি ভালদৰে এডিট কৰিব পাৰে মই দেখাম বাৰু নিশ্চয় এডিট কৰি ঠিক আছে তো তথাপি যিকোনো ধৰণৰ আপোনাৰ কনফিউজন থাকিলে আপুনি মোক সুধিব পাৰে আৰু ইয়াৰ হিষ্ট্ৰী আৰু সিস্টেম ৰিকোয়ারমেন্টৰ যদি ভিডিও আছে হেতু নিশ্চয় চাব তো আশা ৰাখিছো আকৌ লগ পাম সেই ভিডিওত যেতিয়ালৈ মেছ Success leaves clues. Knowledge is the key, so equip with the right tools. Mindset mastery, millionaire mentality. Focus on your inner game. Perception is reality. Always make sure that you're following your passion. Rise it, grind it, take massive action. Stay true to the game daily with persistence. Following your game plan, gotta stay consistent.